JJ কিটচেনলৈ আপোনালোকক স্বাগতম। আজি মই বনাম ব্ৰেড চপ। কেনেকৈ বনাও ভিডিওটো চাই থাকক। মই আলুখিনি বইল কৰি লৈছোঁ। ইয়াত মই পিঁয়াজ আৰু কেঁচা জলকীয়া দি এইখিনি ভালদৰে সানি ল'ম। এতিয়া মই ইয়াত নিমখ, হালধি গুড়ি, জিৰা গুড়ি আৰু কাশ্মীৰী মিৰ্চ অকণমান দি ভালদৰে মিক্স কৰি ল'ম। মছলাখিনি দি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াত কৰ্ণফ্লাৱাৰ অকণমান দি এইখিনিও ভালদৰে মিক্স কৰি ল'ম। এইবাৰ মই বল এটাত পানী লৈ ব্ৰেডখন এনেকৈ তিয়াই দিম। দি পানীখিনি ভালদৰে আতি ল'ম। ব্ৰেডখন আতোতে সাৱধানে আতিব যাতে ব্ৰেডখন ছিগি নাযায়। এইবাৰ মই ব্ৰেডখনত এনেকৈ চামুচেৰে আলুখিনি লাহে লাহে লগাই দিম। দি মই ব্ৰেডখন এনেকৈ মেৰিয়াই দিম। এনেকৈ ধুনীয়াকৈ গোটেইখিনি ব্ৰেডত আলুখিনি লগাই মেৰিয়াই ল'লোঁ। এইবাৰ মই বাতি এটাত অকণমান বেচন ল'ম। মই ইয়াত অকণমান নিমখ দিছোঁ। এতিয়া মই ইয়াত পানী দি বেচনখিনি গুলি ল'ম। এইখিনি ভালদৰে গুলি ল'লোঁ। এইবাৰ কেৰাহীটোত তেল অকণ গৰম হ'ব দিছোঁ। এতিয়া ব্ৰেড চপকেইটা এনেকৈ বেচনত দি এটা এটাকৈ লাহে লাহে তেলত ফ্ৰাই হ'ব দিম। এনেকৈ লাহে লাহে ব্ৰেড চপকেইটা ওলোটাই দিব যাতে চাৰিওফালে সমানে ফ্ৰাই হৈ যায়। এইখিনি হৈ গৈছে। আপোনালোকৰ ঘৰত এবাৰ এনেকৈ বনাই খাই চাব, নিশ্চয় ভাল পাব। আজিৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ।